সূর্য কুমারে যাদব ঘরটো কোনফালে চাৰিআলি সূর্য কুমারে ওই যে ব্যাট বল খেলে যে টিভিতে দেখায় যে এনে খেলে ইনকি খেলা তা কয় গ্যাংস্টার বলে ই মরিল কে ভাই হ্যাপি বিহু ভাই হ্যাপি বিহু Hey guys, what is up? More original আৰু আপোনালোকে চাই আছে দিস ব্লগ ফ্যামিলি। সো কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু আশা কৰিছো আগলৈ সকলোৰে খবৰ যাতে ভালে থাকে। সো আজি এটা ধামাকেদাৰ ব্লগ হ'ব। বহুত দিন কন্টেন্ট দিয়া নাই। সো আজি এটা ভাবিলো যে প্ৰেংকৰ লগত ব্লগৰ এটা ধামাকেদাৰ কন্টেন্ট দিও আৰু মোৰ লগত আইছে আজি ইফালে প্ৰীতম আছে আৰু ইফালে মোৰ লগত আছে ৰাজদীপ আৰু ইফালে আছে পৃথিৱীপ ভাই। তো পৃথিৱীপ সকলো চিনি পায়, ৰাজদীপক চিনি পায়, প্ৰীতমকো চিনি পায় আৰু সকলোৰে ডেসক্ৰিপচনত লিংক সকলোৰে দৰে থাকিব। সো বলক এতিয়া প্ৰেংকৰ লগত ধামাকেদাৰ ব্লগৰ লগত ব্লগৰ লগত আপোনালোকক দেখাইছো গোটেইখিনি বস্তু আৰু ভিউটো চেক কৰক গাইজ। সানসেট হৈ আছে, গাড়ী যাই আছে, বলক যাই আছো এতিয়া বেলেগ এটা কিবা খাই ক'ত যাই আছো নিজেও নাজানো, বাট যাই আছো আৰু বলক। বৰ্তমান আমি ওলাই দিলো প্ৰীতমৰ লগত, কাৰণ মই এতিয়া গাড়ী চলাই থাকিলে প্ৰেংকটো শ্বুট কৰা নহ'ব। কেনেকুৱা প্ৰেংক দেখাই আছো, প্ৰীতম লাহে লাহে গাড়ী চলাই থাকিব আৰু এইবোৰ যে পাব্লিক আহি আছে বস্তু মানে হ'ব আৰু কিবা এটা বলক আপোনালোকে দেখাই আছো। मैं खा चला और बढ़ता गया तुम्हारी राह में साथ सांस लेता गया তো গাইজ বৰ্তমান আমি আহি পালোঁ সঞ্জীৱ দাৰ ঘৰত আৰু ইফালে আছে সঞ্জীৱ দাৰ ঘৰ। চ' এতিয়া সঞ্জীৱ দা লৈ যাব য'ত লৈ যাব লাগে আৰু প্ৰেংকটোতো ধামাকেদাৰ হৈয়ে থাকিব। এই গাড়ীকেইটা বম উৎপাত দিয়ে দেই, ৰাস্তাত গাড়ীকেইটা বম উৎপাত দি থাকে আৰু এইকেইটা কি হেল্ল' চেনেল ৱেলকাম টু মাই গাইজ কিবা এটা আছিলে। চ' আহি আছে সঞ্জীৱ দা, তো দেখাই আছে গোটেইখিনি বস্তু এতিয়া আপোনালোকক। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে আৰু এতিয়ালৈকে চাই থাকিলে কি কৰিব লাগে আপোনালোকে ভালকে জানে। কি কৰিব লাগিব? ডিসলাইক মানে তাহোন অভদ্ৰে থাকব, কোনোবা দিনা ঠিক নহয় আৰু। সঞ্জীৱ দা কি খবৰ? কিমান বঢ়িয়া। আপোনাক কিন্তু বম হেণ্ডচাম লাগে দে দিন বা দিনে। এতিয়াই দিছিলে ইমান হেণ্ডচাম কৈছো বুলি কি আপুনি গাড়ী দৌৰ দি দিব নেকি? এনেহ'লে নহ'ব দে সঞ্জীৱ দা। আপুনি ইমান হেণ্ডচাম কৰি ইমান লেভেল দিয়ে নেকি? কিয় লেভেল নিদিয়ে? আপুনি লেভেল দিয়ে কিয় নাযায় আমাৰ লগত কওকচোন আগতে। নাযাও, কিয় নাযায়? বেয়া পাও। আমাক বেয়া পায়? কি বৰপেটা ৰোডৰ পৰা আহিছো কাৰণে বেয়া পায় নেকি? কিয় বেয়া পায়? এনেই চবকে ভাল পায়, আমাক বেয়া পায়? মোক বেয়া পায়। সঞ্জীৱৰ লগত মানে কথা কোৱা নহ'ব আজিকালি, মানে লেভেল বাঢ়ি গৈছে। দামী চামী ৰাইডাৰ নাই এতিয়া। গুচি যাম এতিয়া গুচি যাম কিন্তু খোজকাঢ়ি। চ' সঞ্জীৱ দাই ভাত চাত খাব, খাইছে কিনা যদি পাওঁ যাম আৰু। তো দেখাই আছো গোটেইখিনি বস্তু, চাই থাকক আপোনালোকে লাষ্টলৈকে ভিডিঅ'। ফটো উঠাইছে, কি ফটো উঠাইছে? মোবাইল চাই আছিলো, দেখাই দি নাই নেদেখাও। মাননি কেছ দিম। এইখন যে তই ৰুমাল লৈ আছা, এইখন পিন্ধি আছা, এইখন জোতা তো দেখাততো একদম গুণ্ডা নিচিনা লাগি আছে। কি হে ৰাজদীপ কিবা কয় গেংষ্টাৰ বোলে? ই মৰিল 3000 মানুহ কাম কৰে, মৰিল 3000 নহয় এটাও নকৰে। তই মল্লি যা। বলক পুলিচৰ তাতে। ৰাজদীপ মানালৈ কেছ দিম, গাড়ীখন দি চাবিখন দি বলকচোন বলক। তই মল্লি আজি ৰাজদীপ বোলে তই মল্লি আজি। এতিয়া যাই আছো গোটেইখিনি বস্তু মানে প্ৰেংকটো কৰিব আপোনালোকক, ধামাকেদাৰ প্ৰেংকটো দেখাব আপোনালোকক। তো সঞ্জীৱ দাই ভাত খাব যাই আছে, তো গোটেইখিনি বস্তু দেখাই আছো। পিছত আৰু আহিম ইয়াতে, কাৰণ যিটো ব্লগ ডেষ্টিনেশ্যন আছিল আমাৰ, গোটেইখিনি বস্তু দেখাব লাগিব। এতিয়া প্ৰেংকৰ কাৰণে যাই আছো। বল প্ৰেংকৰ কাৰণে যাম, বল যাবি না প্ৰেংকৰ কাৰণে? যাবি না প্ৰেংকৰ কাৰণে? কি আৰু এনেদৰে আমি প্ৰেংকৰ কাৰণে মানুহ বিচাৰি সৰবেগৰ বাজাৰেৰে ফুৰি আছো। আৰু সৰবেগটো কিন্তু আজিকালি বহুত ডাঙৰ হৈ গৈছে, আগত কৰি বহুত বেছি পৰিমাণে ডাঙৰ হৈ গৈছে। ত' বৰপেটা আৰু সৰবেগৰ মাজত কোনো ডিফাৰেঞ্চে দেখা নাই আজিকালি। এই চাবি কেনেকৈ এক্সিডেণ্ট হৈছে। ত' সেয়ে চবলক এটা মানুহ বিচাৰি যাই আছো। ইফালে ৰাজদীপতে আছে পিছফালে, চবলক মানুহ বিচাৰি যাই আছে। এটা হাই চ' গাইজ ওচৰত কোনোবা এটা খুৰা আহি আছে, দেখাই আছো গোটেইখিনি বস্তু আৰু কৈ আছো। খুৰা
এইফালে অ খুৰা এই সূৰ্য কুমাৰৰ ঘৰটো কোনফালে আছিল कुछ भी সূৰ্য কুমাৰ অ এইফালে বোলে সৰ্বগড় বাজাৰৰ ওচৰতে বোলে ঘৰ ঘৰ নাম শুনা নাই ল'ৰা মানুহ না বয়সস্থ মানুহ বয়স্ক মানুহ মানে আপোনাৰ নিচিনাই অলপ ষ্টাৰ্টকেন বন্ধ কৰ চিনি নাপায় নেকি দিয়ক হ'লে দিয়ক হ'লে আচ্ছা আহো দিয়ক হেপী বিহু দিয়ক হ'লে আহো গাইজ প্ৰেংকটো ছাকচেছ নহ'লে চ' আৰু এটা ফুৰা পাইছোঁ অ কাকা সূৰ্য কুমাৰে বাৰী কোন দিকে ক কে বৰবাৰ ৰোডে মানুহ কোনে যাও এখন ৰোডে যাও গাইজ প্ৰেংক ৰোডে কোন জায়গা বাৰী কাকা ৰোডে কোন জায়গা বাৰী চাৰিআলি থাকতালে যাই ও কাকা শুভ নববর্ষ থাকতালে হ্যাঁ আৰু এটা প্ৰেংক এনেদৰে প্ৰেংক কৰি যাই আছো ভাল লাগে কথা পাতি আৰু ইফালে পৃথিৱীয়ে হেল্প কৰি আছে ৰাজদীপে হেল্প কৰি আছে একদম মাইৰ কিয় খোৱা মাইৰ নহয় ভাই মানে সৰি হা এইটো বেংগলীত কথা পাতিলো কাৰণ পুৰাটোৱে চাগে দেখিয়ে গম পাইছো যে অসমীয়াত চাগে কথা পাতিব নোৱাৰে এইকাৰণে বেংগলীত কথা পাতি দিলো আৰু আগত যাই আছো আগতে আৰু এনেকুৱা প্ৰেংক কৰি মানে প্ৰেংকটো হোৱা নাই ভালকে আৰু ভালকে প্ৰেংক কৰিম আৰু এটা তো বলক দেখে আছো সো গাইস আৰু এটা ঘোৰা পাইছো আগত যা ও ঘোৰা সূৰ্য কুমাৰৰ ঘৰটো কোনফালে সূৰ্য কুমাৰ অ সূৰ্য কুমাৰ যাদৱ গম পা নাই আপুনি তামোল খায় না কিয় তামোল খায় তামোল খাব নালাগে দিয়ক ক'ত যায় সূৰ্য কুমাৰ সৰ্বগতে বুলি ক'লা হাইৰোডৰ ওচৰত ইফালে ক'ত ঐ ভুল ৰাস্তাত আহিছা আপুনি ক'ত যায় অফিচত দিয়ক অলি হেপী বিহু এনে ভিডিঅ' কৰি আছিলো আহো দিয়ক গাইজ আৰু এটা ইফালে বঢ়িয়া কেন গাইজ অ কাকা সূৰ্য কুমাৰ যাদৱৰ ঘৰটো কোনফালে সূৰ্য কুমাৰ যাদৱ চিনো না এইফালেতো গলি বুলি কৈছিল সেই বৰ্ণকলৰ ফালে সূৰ্য কুমাৰ যাদৱ পার্কের কথা কও নাকি সূর্য কুমার যাদব পার্কের কথা কইতেছি না সূর্য কুমার যাদব ওই যে খেলে যে ব্যাট বল খেলে যে ও খেলাতে এটাই তো ফিল এটাই হ্যাঁ। এনে ব্যাট বল খেলে হ্যাঁ ওই এতে বলে সূর্য কুমার যাদবের ঘর বলে এই খেলা এই ফিল্ডে আজকে খেলা নাই আজকে বিহুর লিগে বিহুর লেগে তো খেলা নেই নীতি খেলা তোমার বাড়ি কুটি আমার বাড়ি বুঝে আচ্ছা তাহলে এনে থাকে না বুধর কেরা সূর্য কুমার যাদব আরে না। ক্রিকেট যে খেলে না হয় হ্যাঁ ওরা ইনু লোকাল কাপ লাইলে সূর্য কুমার যাদব হইলে আমি বুঝি না চিনো না না মানুষটার নাম ঠিক আছে সূর্য কুমার ওই যে ব্যাট বল খেলে যে হ্যাঁ টিভিতে দেখায় যে হ্যাঁ এনে খেলে হ্যাঁ এই যে ইনতি খেলা ঠিক আছে আসি এইটি হ্যাপি বিহু খুৰাতে বম আছিল হাঁহি ওলাইছে বেংগলী অসমীয়া মিক্সিং হৈ গ'ল অলপ তথাপিও আপোনালোকে অলপ বুজি চুজি ল'ব কিন্তু সূৰ্য কুমাৰে বোলে কিবা বৰ্ণকলৰ ফালে বেটবল খেলে বৰ্তমান আমি আহি পালোঁ স্মাৰ্ট বজাৰত তো এইফালে গাড়ী চাড়ী পাৰ্কিং কৰি দিলোঁ গোটেইখিনি বস্তু এতিয়া স্মাৰ্ট বজাৰত যাই আছোঁ গোটেইখিনি বস্তু আপোনালোকক দেখাই আছোঁ কি ভাই হেপী বিহু ভাই হেপী বিহু তো গাইজ বৰ্তমান আমি আহি পাইছোঁ স্মাৰ্ট বজাৰত তো কিবা কিবি শ্বপিং কৰিব নৱবৰ্ষ যিহেতু হৈ আছে তো কিবা কিবিতো লাগে ন ড্ৰেছ নহওক কিবা এটা লাগে তো ৰাজদীপে কিবা কি কিনবি ভাই গান বাজিছে কপিৰাইট যাবেও মানে তথাপিও কিবা কিনিছোঁ একো নালাগে এইখান কি জিবা কষা লাগব না তো জিবা খান চাওঁ এনে চাওঁ একবাৰ চাওঁ অলপ চাওঁ ভয় খাইছে জিবা দেখাবা গুটকা কিং দিছ ইজ দ্য মেইন বস্তু গাইজ মেইন বস্তু হয়নে ৰাজদীপ মেইন বস্তু নে নাই যোনে গুটকা খায় তাহার দাঁতৰ কাৰণে বেছিটো চ' গাইজ স্মাৰ্ট বজাৰৰ মানে ভিডিঅ' চিডিঅ' কৰিব নোৱাৰি তথাপিও দুটা চুটে কৈছোঁ আৰু আপোনালোকক দেখাব লাগে বুলি
চ' সেইবোৰে আৰু চাই থাকক আপোনালোকে স্মাৰ্ট বাজাৰ আহক লোকেশ্যনটো দি দিম কি ভিডিঅ' কিয় কৰিব নিদিয়ে কিয় বা মানে দিয়ক আমি নাহো আৰু আদা চচা গাজৰ বিট গোটেইখিনি বস্তু ইফালে আছে চাওক সেয়ে আৰু চব লাগব এইটো যে কিনিব লাগিব দাম চাম কম একফালে চ' গাইজ ভিডিঅ'টো ভিডিঅ' এলাও নাই তথাপিও কিবাকৈ দেখাৰ চেষ্টা কৰিছোঁ সেয়ে স্মাৰ্ট বাজাৰ ভইচ আমি এটা বস্তু চেক কৰক আপোনালোকে ভিডিঅ'টো বেছি দিবলৈ নকৰিলোঁ এনেকৈ গেল চ' ব'লক এতিয়া ঘৰৰ মানে যাই কিনে গোটেইখিনি বস্তু দেখাই আছোঁ সঁচাকৈ স্মাৰ্ট ন সঁচাকৈ স্মাৰ্ট চিটি চেণ্টাৰলৈকে ভিডিঅ' বনাব দিয়ে এতিয়া ভিডিঅ' বনাব নিদিয়ে তো বৰ্তমানতো আমি আহি পালোঁ ঘৰৰ ফালে কোনটো ৰাজদীপ কেছটো কি হ'ল কচোন আগতে কিয় বা ভিডিঅ' বনাব নিদিয়ে তকতো দিয়া নাই আমাক ভিডিঅ' কিয় বনাব দিলে স্মাৰ্ট বাজাৰ এইটো কি ৰুল আমি গম নাপালোঁ ফাৰ্ষ্ট টাইম অভাৰ স্মাৰ্ট হৈ গৈছে এইটো মানে চালোঁ যিটো আৰু নামটোৱে অভাৰ স্মাৰ্ট দিব লাগিছিল নামটো স্মাৰ্ট বাজাৰ নিদি অভাৰ স্মাৰ্ট দিব লাগিছিল ভবা নাছিলোঁ মই এইটো বুজা নাই গুৱাহাটী ইমান ডাঙৰ চিটি চেণ্টাৰ আছে চিটি মল আছে ৰুদ্ৰাক্স আছে ইমান বস্তু আছে এইকেইটাত কিন্তু জীৱনত মই যে ইমানকেইটাত গৈছোঁ আজিলৈকে কিন্তু ভিডিঅ' মোক আমি মানা কৰা নাই বা কিন্তু স্মাৰ্ট বাজাৰত বাপৰে বাপ লেবে স্মাৰ্ট বাজাৰ এক্সপ'জ বাদ দি যিয়ে হওক চ' এতিয়া প্ৰীতম আছে প্ৰীতমে যাব প্ৰীতমৰ চেনেলটো ডিছক্ৰিপশ্যনত থাকিব ইফালে ৰাজদীপৰ চেনেলটো থাকিব ডিছক্ৰিপশ্যনত গোটেইখিনি কৰি দিব ইফালে ইনষ্টাগ্ৰামৰ নামটো মোৰ আহি আছে চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ